নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ আজি মই আপোনালোকৰ আগত এনেকুৱা এটা সৌন্দৰ্য চৰ্চাৰ বিষয় উপস্থাপন কৰিবলৈ ওলাইছো যাৰ জৰিয়তে আপোনালোকে এটা ৰাতিৰ ভিতৰতে নিজৰ হাতখন এগৰাকী 16-17 বছৰীয়া ছোৱালীৰ দৰে সুন্দৰ মসৃণ আৰু ধুনীয়া কৰি তুলিব পাৰিব সাধাৰণতে আমি দেখা পাওঁ যে বয়স বাঢ়ি যোৱাৰ লগে লগে আমাৰ ছালত যথেষ্ট প্ৰভাৱ পৰে ছালবোৰ হুতুৰা পৰি যায় ছালৰ উজ্জ্বলতা হেৰাই যায় গতিকে এনে ধৰণৰ সমস্যাবোৰ দূৰ কৰিবৰ কাৰণে মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ দুটা হোম ৰেমেডিজ গতিকে ভিডিঅ'টো শেষলৈকে চাব প্ৰথম ৰেমেডিটো হৈছে এন্টিজেন হেণ্ড স্ক্ৰাব এই স্ক্ৰাববিধ প্ৰস্তুত কৰিবৰ বাবে আমাক দুটা সিম্পল ইনগ্ৰেডিয়েন্ট লাগিব প্ৰথম ইনগ্ৰেডিয়েন্টটো হৈছে চেনি আমি সকলোৱে জানো যে চেনিয়ে সৌন্দৰ্য ক্ষেত্ৰখনত এক বিশেষ ভূমিকা পালন কৰে চেনিয়ে আমাৰ ছালৰ ৰাফনেছবোৰ দূৰ কৰে ডালনেছবোৰ নোহোৱা কৰিব পাৰে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাত সহায় কৰে প্ৰথমে আমি ল'ব লাগিব এটা কাপৰ 4 ভাগৰ এভাগ চেনি আৰু চেনিখিনি ভালদৰে মিক্সাৰত দি গুড়ি কৰি ল'ব চাব যাতে চেনিখিনি মিহি আৰু পাউডাৰৰ দৰে হৈ পৰে এতিয়া চেনিখিনিত অলপমান নাৰিকল তেল দি মিহলাই ল'ব নাৰিকল তেলও ছালৰ বাবে খুবেই উপকাৰী নাৰিকল তেলে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাত যথেষ্ট সহায় কৰে এতিয়া আমাৰ পেষ্টটো ৰেডি হৈছে পেষ্টটো হাতত লগোৱাৰ আগতে আমি হাতখন ভালদৰে কুহুমীয়া পানী দি ধুই ল'ব লাগিব তাৰ পিছত পেষ্টখিনি হাতত 2 মিনিট মানলৈকে ভালদৰে লগাই থাকিব লাগিব এই পেষ্টটোৱে আমাৰ ছালত দাগবোৰ নোহোৱাত সহায় কৰে ছালৰ যোনবোৰ ডেড চেলছ থাকে সেইবোৰো ৰিপেয়াৰ কৰাত সহায় কৰে এতিয়া পেষ্টখিনি লগোৱাৰ পিছত ভালদৰে মাসাজ কৰি হাতখন কুহুমীয়া পানীৰে ধুই ল'ব এয়া চাওক হাতখন কিমান ধুনীয়া উজ্জ্বল আৰু হেল্ডি লাগিছে দেখাত এতিয়া আহোঁ আমি সেকেন্ড ৰেমেডিটোলৈ আমি প্ৰস্তুত কৰিম এটা ইনষ্টেন্ট ময়শ্চাৰাইজিং এন্টি এজেণ্ট লোশন তাৰ বাবে আমাক লাগিব 1 চামুচ ঘিৰ সলনি আপোনালোকে ঘৰত প্ৰস্তুত কৰা বাটাৰো ব্যৱহাৰ কৰিব পাৰে কিন্তু চাব যাতে তাত কোনো ধৰণৰ নিমখ ব্যৱহাৰ কৰা নহয় ঘিয়ে আমাৰ ছালখন যথেষ্ট উজ্জ্বল কৰি তোলে আৰু মসৃণ কৰি তোলে এতিয়া আমি ঘিৰ লগত 1 চামুচ অলিভ অইল মিহলাব লাগিব অলিভ অইলে ভিটামিন ই যোগান ধৰে যিহেতুকে ভিটামিন ই হৈছে এবিধ ফেট সলিউবল ভিটামিন লগতে ই এবিধ এন্টিঅক্সিডেন্ট ভিটামিন এন্টিঅক্সিডেন্টবোৰে আমাৰ শৰীৰত ডেড টিস্যুবোৰ ৰিপেয়াৰ কৰাত সহায় কৰে আৰু স্কিনৰ ময়শ্চাৰাইজাৰ মেইনটেইন কৰাত সহায় কৰে স্কিনৰ উজ্জ্বলতা আনি দিয়ে আৰু স্কিনখন গ্ৰো কৰাত যথেষ্ট সহায় কৰে এতিয়া মিশ্ৰণখিনি ভালদৰে মিহলাই লোৱাৰ পিছত অলপ গৰম কৰি ল'ব লাগিব তাৰ পিছত হাতখনত লগাই ভালদৰে মাসাজ কৰি দিব আৰু ৰাতি তেনেদৰে লগাই থৈ দিব পিছদিনা আপুনি দেখিবলৈ পাব যে আপোনাৰ হাতখনত যি ৰিংকলছবোৰ আছিল সেইবোৰ দূৰ হৈছে আৰু হাতখন দেখিবলৈ যথেষ্ট ধুনীয়া হৈছে গতিকে এই দুটা ৰেমেডি আপোনালোকেও ঘৰত লগাই চাব পাৰে এবাৰ ট্ৰাই কৰি চাব আৰু মোক কমেন্ট কৰি নিশ্চয় জনাব কেনেকুৱা পালে আৰু এনেকুৱা ধুনীয়া এখন হাত যদি আপোনালোকে পাব বিচাৰিছে তেতিয়াহ'লে নিশ্চয় চেষ্টা কৰিব বুলি মই আশা ৰাখিছোঁ এনে ধৰণৰ ভিডিঅ' টিপছবোৰৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ